হেল্ল' এভৰিৱান, আজি মই ছোৱালীজনীৰ কাৰণে এয়া মই পলোৱা বনাইছোঁ বুট দি। এয়া মই গাজৰ লৈছোঁ, এয়া কেঁচা জলকীয়া লৈছোঁ আৰু এয়া কেঁচা পিঁয়াজ। তেনেকৈ মই সজাই আছোঁ থালিখন তাইৰ বাবে। এয়া মই এতিয়া কণী এটা দিছোঁ, তাৰ লগত মই পাপৰ দিছোঁ, অকণমান চচ দিছোঁ। তাই চচ খাই ভাল পায় যিহেতু, সেইকাৰণে মই চচটো দিছোঁ। এতিয়া মই ইয়াত বিট জলকীয়া তাইৰ কাৰণে থালিখন আজি এনেদৰে মই সজোৱালোঁ। কেঁচা জলকীয়া দুটা তাই নাখায়, মই এনেই থালিখন সজোৱাৰ কাৰণে দিছোঁ। এয়া চব মোৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। যদি মোৰ তাত কিবা ভুল হয় আপোনালোকে শুধৰাই দিব। আজিলৈ বাই বাই, শুভৰাত্ৰি।